বিজনেছ কেনেকুৱা চলিছে? ভালে দে। ভালে আছে নেকি? তাৰপিছত ভালদৰে চলাই যাবা আৰু। হ'ব দিয়ক বছ। দৰকাৰ হ'লে মোক কল কৰিবা। ঠিক আছে, কল কৰিম দিয়ক। ঠিক আছে। দিয়ক। মই এতিয়া একবাৰ কাকা বুলি কৈ হয় টেনশ্যনত পস্তা নাই তুমি নাই ভাই অলপ টেনশ্যন হৈছে ৰ এতিয়া মোৰ বিজনেছত বহুত টকা লছ হ'ল। এই নকবি দিয়া আৰু বিজনেছ লছ চছ হ'বই দেচোন আৰু এতিয়া মই বিপদত পৰিছোঁ। এতিয়া কামখিনি মালিকে কৈ আছে মই কামখিনি কৰি সোনকালে কৰি দি এতিয়া পইচাৰ পাতিৰ কথা আছে না এতিয়া লাগি গ'ল। হয় নেকি? ভাই অলপ সহায় কৰিব পাৰিবি না মোক? পাৰবাৰ নাই দে মই ষ্টেচনত নাই মোৰ পৰীক্ষা চলি আছে। দে নৰা যদি তই কি কম। হয় নেকি? গুৱাহাটীলৈ পিনে যাব লাগিব যেন পাইছোঁ আৰু। হেল্ল'। বহুত ডাঙৰ কথা হৈছে। কি কথা? ওই যে ৰাজে আছিল ৰাজৰ ভাগো গুৱাহাটীত যাব এতিয়া। আমাৰ কামটো হ'ব কিন্তু। 3 বছৰৰ বদলা এতিয়া উঠাব পাৰি। যি মোক মাতি পাহাৰী জানি নহয়। ঠিক আছে বাৰু মই লগৰ এটা ফোন কৰোঁ। হেল্ল'। ৰহিত কথা পতাচোন। আমাৰ তাৰমানে এটা কাম আছে এটা মানে কি কৰোঁ। আরে ঠিক আছে ফটাফট আহা মই কামটো কৰা হ'ব লাগে। ঠিক আছে পুৰা আছোন ফটাফট কাম এটা আছিল আৰু এটা কাম কৰিবি অলপমান পইচা লৈ যাবি গাড়ী এখন ভাড়া কৰিব লাগে। আৰু আমাৰ তাৰমানে এটা মানে কি জেগাটো গাড়ীখনকে নিবা দিছিল গাড়ীখনত যে আমি বহুত দিন নিছিল এতিয়া একমাহ ভাড়াই দি নাই আমাক এতিয়া নিবা দিবা নাই গাড়ী আনবা গৈছিলো আমি কিমান দিন আনিলো না সেই একমাহৰ ভাড়া দিয়া নাছিলো এতিয়া দিয়া নাই। বাৰু ঠিক আছে ডাঙৰ এটা কাম কৰিম সেইকাৰণে এইবাৰ ডাঙৰ কামটো কৰাৰ পিছত পইচাটো দি দিম। গাড়ীখন হয় নেকি? চাইকেল লৈ যাব চাইকেল গ'লে ঘৰত কৰিম বুলি যাম ধৰব পাৰিম তো মই যাবলৈ ওলালো তই কিন্তু ভালদৰে থাকিবি দেই। আমাৰ কিন্তু বহুত শত্ৰু আছে যিহেতু আমাৰ টকা পইচা ইমান আছে ন সেইকাৰণে আমাৰ বহুত শত্ৰু আছে তই কিন্তু সাৱধানে থাকিবি। আহিলো কেনেহ'লে মই কিবা গুলি চলি আছে না তেনেহ'লে চুৰিও অনা নাই মুৰ্গী অকণ আনিলো। হৈ ৰখ মই পাহাৰি আহিছোঁ আমিতো মাৰবাতো নাজানো কি চাইছা ধৰ পটাপট চাওঁ তোমাৰ কাম নহ'ব মানে কয় আপনি দিলে আনিম দোকানৰ পৰা কিনিম বোলে মোৰ নাম কৰি পইচা দিব লাগব যে নহ'লে নেদে আমি বহুত গৰীব তালা ছিংগাৰবোৰো ধন হৈও এতিয়া কামাব পাৰে নিদে এতিয়া কামত কিন্তু বহুত পইচা কামাব লাগিব গোটেইকেইটা কাটি লওঁ ঠিক আছে ব'লা আমি যাক ফোন কৰোঁ মোবাইলটা নিছোঁ হেল্ল' ফোনটো ৰাজত তাতে লাগছে না মই কোনে মোক চিনি মানে অলপমান দেৰি 2 মিনিটমান দেৰিকৈ চিনি পাৰি যি ভাই আছিল চিনি পা না হৈ ৰখ আৰু ভাগকৰ কথা চিনি নাপাব না
তোর ভাইকে আমি কিডন্যাপ করছি যিমান পাৰা জলদি পইচাটো পঠাই দিম ক'ত পঠাবি জানা স্কুলখন যি আছে স্কুলখনৰ আগত পঠাবি স্কুলখনৰ আগত নৰা তুই নৰা নেকি স্কুলখনৰ আগত তোৰ কি মই চকন নাই স্কুলখনৰ আগত নৰা তেনেহ'লে ঠিক আছে পথৰ আহিবি পথৰ লগি পথৰ যি ৰাস্তাটো আছে তাক লৈ নাহিবি পইচাটো লৈবি কিমান আনবি জানা 1 লাখ নহ'লে যদি পইচা নাহা টাইমত আৰু এটা কথা শুনিলোঁ আকৌ লগতকৈ নামিবি কিন্তু নহ'লে তোৰ ভাই ডাইৰেক্ট কবিতা খতম আৰু ছেটআপ মই কি কৈছোঁ তুমি আকৌ বুজি পোৱা নাই আৰু কথা শুনিবি নেকি না ভাই ভিডিঅ' কৰোঁ হয় নি ভিডিঅ' কৰোঁ ভিডিঅ' কৰোঁ বুলি ভাবোঁ একবাৰ ভিডিঅ' কল কৰি দেখাই দিছে দিছা তোৰ ভাই ভাই মোক কৈছোঁ শুনিছা না পটাপট 1 লাখ টকা পঠাই দি আলা একবাৰতে মান্তি হৈ গৈছে ঠিক আছে মোৰ ভাই কিডনেপ কৰিছে মই ইয়াক ইমান পইচা কেনেকৈ দিম ইয়াক মই পইচা দিম ই মোক চিনি পোৱা নাই কাপো মৰিল লাঠিও নাভাঙি হেল্ল' কি মই তোৰ যাইছোঁ দে আহিবি নেকি পইচা লৈ আহিবি না পইচা নিছোঁ পইচা লৈছোঁ দে ঠিক আছে মই বাৰু খেদি দি আছোঁ মোৰ এটা পাৰ্টি খেদি দিছোঁ ঠিক আছে ফোন ৰখা হেল্ল' পাঁচটা যাচোন পইচা আনিব কাৰণে ঠিক আছে আৰু কিহৰ ফোন বছ আমাৰ গেঙৰ কেইটামানক মাৰি চেছ কৰলাক শুনি আছে এই যে মানুহটো অহা বুলি কৈছিল কি মাছে শাহৰুখ সলমান পটা আহিলি নেকি আমাৰ গেঙৰ বোলে চব চাফা কৰি দিছে এতিয়া আৰু মই 5টামান গেঙৰ মানুহ মুখখন মাৰো ঠিক আছে হেল্ল' 5টামান আচোন আৰু বৰিকাত পটা পইচা মই যি লাগে দিমা আমাৰ গেঙৰ আজি দেখা দিম আছে পটা আৰু ফোন মাৰলা কথাটো গেঙত আহিছে সি ৰেডি হৈ দিয়া গেমত আহিছিল আজি তুমি হেৰ ছেটআপ কৰিম ভাবো ছেটআপ কৰা পইচা কেইটা আমাৰ গেঙত চবকে মাছে আৰু মোকো আধা মৰা কি কৈছা আমাৰ গেঙত চবকে মাছে চালা শেষ যাই ভাৰি আজি শেষ কৰি নেকি আজি কৈছে তুই নেকি মাৰি আমাৰ তই যে মোৰ ভাইটি সেইটো নাই নেকি ময়ে ফিংগাৰ পুটকা ডন হয় নেকি হয় হয় তুই মোক সুধা নিবি চালা তুমি মোক মাৰি দিলো বারে বারে মনে তোমাকেই বিচারে বিচারে বিচারে